চামিলাংছত নৱজ্যোতি সংঘৰ সৌজন্যত 13 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপনৰ সফল সামৰণি। কাৰ্বি আংলং জিলাৰ চামিলাংছৰ দাসগাঁও নামঘৰৰ প্ৰাংগণত চামিলাংছ নৱজ্যোতি সংঘৰ সৌজন্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 13 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপনৰ সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনাৰ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, খেল ধেমালি প্ৰতিযোগিতা, জেং বিহু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰে। আনহাতে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান সমাপ্ত কৰি নিশা 8 মান বজাৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতৰ অনুষ্ঠান আয়োজন কৰা হয়। উক্ত সাংস্কৃতিক সন্ধিয়াৰ সংগীতৰ অনুষ্ঠানত আমন্ত্ৰিত শিল্পী ক্ৰমে নিকিতা লস্কৰ, সুনীত সান্দিল্য আৰু সাংবাদিক নেত্ৰকমল শৰ্মাই গীত পৰিৱেশন কৰি চামিলাংছবাসীৰ ৰাইজক আপ্লুত কৰি হৃদয় জয় কৰিবলৈ সক্ষম হয়। আনহাতে উক্ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰঙালী বিহু উৎসৱটি সফলভাৱে পৰিচালনা কৰে পৰিচালনা সমিতিৰ সভাপতি দীপেশ্বৰ বৰদলৈ, সাধাৰণ সম্পাদক অনন্ত দাস, আদৰণি সমিতিৰ সভাপতি মানিক বনিয়া আৰু সম্পাদক হেমন্ত নাথে। আজি চামিলাংছ দাসগাঁও নৱজ্যোতি সংঘৰ সৌজন্যত যি ৰঙালী বিহু উপলক্ষে আমি বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। আজি সেই প্ৰথমটো কাৰ্যসূচী আমাৰ যোৱাকালি শেষ হ'ল আৰু আজি দ্বিতীয়টো কাৰ্যসূচীত আমি আজি কালচাৰ নাইট ৰাখিছোঁ আৰু আমি নৱজ্যোতি সংঘৰ হৈ আমি সমূহ চামিলাংছবাসীৰ ওচৰত আমি ডাঙৰকৈ দুই এষাৰমান দাঙি ধৰি গৈছোঁ আৰু আমাৰ নৱজ্যোতি সংঘৰ কাৰ্যকৰ্তাসকল আছে আৰু আমাৰ আদৰণি সমিতিৰ আমাৰ সম্পাদক সভাপতি আছে আমাৰ মানিক বনিয়া দুই এষাৰমান আপোনালোকক দাঙি ধৰিব। কৃষ্ণ।
সৰ্বপ্ৰথমে মই মিডিয়া দাদাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱাবাৰ অৱগত কৰিছিলোঁ যে আমি যি আমাৰ অসম চৰকাৰ কেবিনেটত সিদ্ধান্ত 1.5 লাখ টকাকৈ আছিল, আমি যোৱাবাৰ বঞ্চিত হৈছিলোঁ আৰু তেনেকৈ এইবাৰ আমি বঞ্চিত হৈছোঁ। তথাপি আমি পিছুৱাই থকা নাই। আমি এইবাৰ 13 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন 2024 আকৌ আমি আয়োজিত কৰিছোঁ। আজি দেখিছে জাতি নিৰ্বিশেষে দল নিৰ্বিশেষে ইয়াত কোনো বড়ো কাৰ্বি অসমীয়া ভেদাভেদ নোহোৱা কৰি আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। আমাৰ উত্তোলন কৰিছিল আমাৰ কাৰ্যকৰী সভাপতি দীপেশ্বৰ বৰদলৈ নৱজ্যোতি সংঘৰ দ্বাৰা। স্মৃতি তৰ্পণ আছিলে আমাৰ মনীন্দ্ৰ নাথ, বৃক্ষৰোপণ আছিল। তেনেকৈ আমাৰ খেল ধেমালি, ভেকচিন প্ৰতিযোগিতা, কলহ ভঙা আদি কৰি ইত্যাদি খেল আছিল। তাৰপিছতে আমাৰ বিহু মঞ্চ মুকলি হ'ল নৱজ্যোতি সংঘ বৃন্দৰ দ্বাৰা জেং বিহু পৰিৱেশন